হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক মই আজি দেখাম টেপ স্কেনাৰত কেনেকৈ ডকুমেণ্ট স্কেন কৰি আপুনি আপোনাৰ নিজৰ মোবাইলত ধুনীয়াকৈ ফাইল আপলোড কৰিব পাৰিব। আজিকালি এক্সামৰ সময়, অনলাইন এক্সাম, চাৰিওফালে অনলাইন এক্সাম চলি আছে। এই অনলাইন এক্সামৰ সময়ত আমাক লাগে এটা ভাল স্কেনাৰ, PDF স্কেনাৰ। এই ভাল প্লে ষ্ট'ৰত গ'লে আপুনি বহুত ধৰণৰ স্কেনাৰ পাব, কিন্তু মই আপোনালোকক ছাজেষ্ট কৰিম যে টেপ স্কেনাৰ এই এই এপটো আপোনালোকে ইউজ কৰক। এইটো ইউজ কৰাটো একদম ইজি হয়, সকলোৱে পাৰিব। মই দেখাই দিম কেনেকৈ ইউজ কৰিব লাগে। এইটো বহুত ভাল ৰেটিঙো পাইছে, আৰু আপুনি এইটো যিকোনো বস্তু আপুনি স্কেন কৰি PDF-ত ফাইল বনাব পাৰিব। এইটো বহুত ট্ৰাষ্টেড হয়, আৰু PDF বনাব পাৰিব, TXT বনাব পাৰিব, JPG বনাব পাৰিব। যি মন যায় সেইটো আপোনাৰ সুবিধা অনুসাৰে বনাব পাৰিব। এইটোৰ কাৰণে আপোনালোকে বেকআপো কৰিব পাৰিব ডকুমেণ্টছ। এই এপটোৰ কাৰণে আপোনালোকে যদি প্লে ষ্ট'ৰত গৈ টেপ স্কেনাৰ বুলি এনেকৈ চাৰ্চ কৰে, ওপৰত দেখিছে মই চাৰ্চ কৰি টেপ স্কেনাৰ চাৰ্চ কৰিলে এইটো ওলাই যাব। ওলাই যোৱাৰ লগে লগে আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত এইটো ইউজ কৰিব লাগে মই আপোনালোকে এতিয়া দেখাই দিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। টেপ স্কেনাৰটো অন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা ইণ্ডেক্স দেখা পাব। এনেকুৱা এটা স্ক্ৰীণত আপোনালোকৰ আহিব। আপোনালোকে স্ক্ৰীণতো চাই ল'ব। চোৱাৰ পিছত ইয়াত যিহেতু এটা কেমেৰাৰ লোগো দেখা পোৱা আছে, সেই কেমেৰাটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ কেমেৰাটো অন হৈ যাব। মোবাইলৰ কেমেৰাটো অন হৈ যোৱাৰ লগে লগে আপোনালোকৰ যিটো ডকুমেণ্টছ আছে, এই ডকুমেণ্টছটো কেমেৰাৰ তলত ধুনীয়াকৈ থ'ব। এটা ভাল জেগাত থ'ব। যিমান পোহৰ থকা জেগাত থ'ব, সিমানে আপোনাৰ স্কেনটো ভাল হ'ব। এইটো মই মোৰ ইয়াত ডকুমেণ্টছ এটা থ'লোঁ। ডকুমেণ্টছটো থোৱাৰ লগে লগে চাওক নিজে নিজে কেপচাৰ কৰি আছে। কৰাৰ লগে লগে কি কৰিব, ইয়াত যে এটা ব্লেক কালাৰৰ বাটন দেখা পাইছে, এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে টেপ স্কেনাৰে আপোনাৰ মোবাইলৰ কেমেৰা দি আপোনাৰ ডকুমেণ্টছটো এটা ফটো ক্লিক কৰি ল'ব। ফটো ক্লিক কৰাৰ লগে লগে ইয়াত কেইবাটাও অপশ্যন দেখা পাব। ৰোটেট কৰিব পাৰিব। আপোনাৰ ডকুমেণ্টছটো যদি আপুনি ৰোটেট কৰিব বিচাৰে, ৰোটেট কৰিব পাৰিব। আৰু ইয়াতে ক্ৰপৰ এটা অপশ্যন আছে। আপোনাক যদি লাগে যে নাই, ডকুমেণ্টছটো ইমান মোক দৰকাৰ নাই, কাষৰ বস্তুবোৰ মই কাটি দিওঁ, তেনেহ'লে আপুনি ধুনীয়াকৈ ইয়াত এডজাষ্ট কৰি কাটি ল'ব পাৰিব। কাটি লোৱাৰ পিছত আপোনাৰ যিমান লাগে সিমান কাটি লোৱাৰ পিছত আপুনি ইয়াতে নেক্সট বটনটোত ক্লিক কৰিব। নেক্সট বটনটো ক্লিক কৰাৰ লগে লগে এইটো ক্ৰপ হৈ পেলাই আপোনাৰ ওচৰত আহি যাব। আহি যোৱাৰ লগে লগে ধুনীয়াকৈ দেখা পাব। মোৰ কেমেৰাটো ইমান এটা ভাল নহয়, গতিকে PDF-টো ইমান ভালকৈ অহা নাই। যদি আপোনাৰ কেমেৰাটো ভাল আছে, ধুনীয়াকৈ আহিব। অহাৰ লগে লগে আপুনি ইয়াত ব্ৰাইটনেছ এডজাষ্ট কৰিব পাৰিব। ব্ৰাইটনেছ এডজাষ্ট কৰাৰ পিছত ইয়াত কণ্ট্ৰাষ্টটো এডজাষ্ট কৰিব পাৰিব। তাৰপিছত আপোনাৰ ফাইলটো হোৱাৰ পিছত আপুনি ছেভ মাৰি দিব। ছেভ কৰাৰ লগে লগে আপোনাৰ প্ৰথম ডকুমেণ্টছটো আপোনাৰ ছেভ হৈ যাব। ইয়াতে দেখা পাব আপুনি। ইয়াত এড আহি আছে। অনলাইনত এড থাকে, ফ্ৰী যিহেতু এপটো ফ্ৰী, গতিকে এড দি থাকে। এইটো চাওক, প্ৰথম পেজটো আমাৰ স্কেন হৈ গ'ল। তাৰপিছত আমি এতিয়া আপোনাৰ এটা যদি থাকে তেনেহ'লে আপুনি এটাই স্কেন কৰিব। যদি কেইবাটাও পেজ থাকে, সাধাৰণতে এক্সামত 10টা বা 12টা পেজ স্কেন কৰিব লাগে। তাৰ কাৰণে এটা পেজ স্কেন কৰাৰ পিছত নেক্সট পেজটো স্কেন কৰিবৰ কাৰণে ইয়াত টেপ এড নিউ পেজেছ লিখা আছে। সেই তাতে ক্লিক কৰাৰ লগে লগে আপুনি নেক্সট যিটো পেজ আছে আপুনি ধুনীয়াকৈ ক্লিক কৰিব পাৰিব। ক্লিক কৰাৰ লগে লগে আপুনি আৰু একো কৰিব নালাগে। খালি আপুনি প্ৰথমতে যেনেকৈ কৰিছিলে তেনেকৈ আকৌ ফটো তেনেকৈ চিধাকৈ ধৰিব। হাতটো লৰাই নাথাকিব। লৰাই থাকিলে কেমেৰাটো ভাল নহয়, লৰি থাকিলে ফটোটো ভাল নাহে। আকৌ ক্লিক কৰি দিব। আগতে যেনেকৈ ক্লিক কৰিছিলে, ক্লিক কৰি পেলাই আপুনি ক্ৰপ কৰাৰ পিছত নেক্সট মাৰি দিব। নেক্সট মাৰাৰ লগে লগে আপোনাৰ দুটা পেজ আপোনাৰ স্কেন হৈ গ'ল। আপুনি এইটো অলপ মোৰ ক্লিয়াৰ অহা নাই, আপোনাৰ মোবাইলত ক্লিয়াৰ আহিব। পোহৰ ঠাইত গৈ ল'ব। পিছত আপোনাৰ যদি আৰু পেজ আছে তেনেহ'লে আপুনি আৰু পেজ ওলাই ল'ব। ওলোৱাৰ পিছত আপুনি এইটো স্কেন ধুনীয়াকৈ 3 নম্বৰ পেজ স্কেন কৰি ল'ব। এনেকৈ আপোনালোকৰ যদি 10টা পেজ আছে, 10টা পেজ এইটো প্ৰচিডিউৰত স্কেন কৰি ল'ব। স্কেন কৰি নেক্সট মাৰি থাকিব। এনেকৈ কৰোঁতে কৰোঁতে যেতিয়া আপোনাৰ গোটেই পেজ স্কেন হৈ যোৱাৰ পিছত আপুনি কি কৰিব, ওপৰত আপুনি ইয়াত ৰিনেম কৰি ল'ব। কাৰণ ৰিনেম কৰাৰ লগে লগে আপুনি যেতিয়া এই ফাইলটো আপলোড কৰিব বিচাৰিব, তেতিয়া আপুনি ধুনীয়াকৈ বিচাৰি পাই যাব। মই ইয়াতে নাম দিছোঁ টেপ দি পেলাই মই অ'কে কৰিছোঁ। অ'কে কৰাৰ লগে লগে মোৰ ফাইলটো যেতিয়া ছেভ হ'ব, তেতিয়া টেপ বুলি ছেভ হ'ব। তাৰপিছত এই ওপৰত কৰ্নাৰত আপোনালোকে দেখি আছে যে এটা ডাউনলোডিঙৰ
লগো এটা আছে তাত সেই চিনটোত ডাউনলোডিঙৰ চিনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত অপশ্যন আহিব, আপুনি PDF বিচাৰে নে ইমেজ বিচাৰে। ইমেজ যদি বিচাৰে আপোনাৰ তাত ইমেজ ডাউনলোড হ'ব, যদি PDF বিচাৰে তেনেহ'লে PDF ডাউনলোড হ'ব। আপুনি ছেট কোৱালিটি PDFৰ আপুনি কোৱালিটি ছেট কৰিব পাৰিব, ল' লাগে নে মিডিয়াম লাগে নে ৰেগুলাৰ লাগে। সাধাৰণতে ৰেগুলাৰ ল'লে বেছি ভাল হয়। ৰেগুলাৰত ক্লিক কৰি আপুনি ছেভ কৰি দিব। ছেভ কৰাৰ লগে লগে অলপ ল'ডিং হ'ব। ল'ডিং হোৱাৰ পিছত ইয়াতে লিখা আছে ছেভ PDF। আপোনাৰ PDFটো আপোনাৰ ফাইলত ছেভ হৈ গ'ল। মই দেখাই আছোঁ মোৰ PDFটো ক'ত ছেভ হৈছে। PDFটো যেতিয়া ছেভ হ'ব আপুনি আপোনাৰ ফাইল মেনেজাৰটো খুলিব। আপোনাৰ ডকুমেণ্টছত গৈ আপুনি ইয়াতে ৰিচেণ্টত গৈ পেলাই আপুনি ইয়াতে টেপ স্কেনাৰ বুলি চাওক, পাই যাব। টেপ স্কেনাৰ ইউজ কৰাৰ এটা বেনিফিট হ'ল টেপ স্কেনাৰৰ যিটো ফাইল আপুনি ক্ৰিয়েট কৰিব সেইটো বহুত কম MBৰ ক্ৰিয়েট হয়। এনেকৈ PDFত আপুনি চেক কৰিব পাৰিব আপোনাৰ ফাইলটো। এইটো এতিয়া আমি স্কেন কৰা ফাইলটো ধুনীয়াকৈ হৈ গ'ল। যদি কেতিয়াবা আপুনি টেপ স্কেনাৰ ছেভ কৰাৰ পিছত ৰিচেণ্টত গৈ পেলাই এই ফাইলটো বিচাৰি নাপায় তেনেহ'লে আপুনি আপোনাৰ মোবাইলৰ ফাইল মেনেজাৰত যাব। ফাইল মেনেজাৰত গৈ তাতে এটা আপোনাৰ ফল্ডাৰ এটা অট'মেটিকেলি ক্ৰিয়েট হৈ গ'ল টেপ স্কেনাৰ বুলি, তাতে যাব। তাতে যোৱাৰ পিছত আপুনি ইয়াতে আপোনাৰ টেপ স্কেনাৰ ফাইলটো পাই যাব। এইটো মই ফাইলটো ইয়াতে পাই গ'লোঁ। টেপ স্কেনাৰ যেতিয়া আপুনি স্কেন কৰিব আটাইতকৈ সহজ হয় স্কেন কৰাত। বেলেগ স্কেনাৰত বহুত MB হৈ যায়, টেপ স্কেনাৰত বহুত সহজ বুলি মানুহে কৈ আছে। গতিকে মই আশা কৰোঁ আপোনালোকে কেনেকৈ ইউজ কৰিব লাগে গম পালে, আৰু যদি কিবা বুজাত অসুবিধা হৈছে তেনেহ'লে মোক কমেণ্ট কৰি পেলাই সুধিব পাৰে।